আজি অসম দিৱস। এই অসম দিৱসৰ দিনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদানত বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে বৰ অসম ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাক। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মৈদামস্থলীত উপস্থিত হৈ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়। চুকাফা মৈদানৰ সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণৰ প্ৰতি কোনো এখন চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। উক্ত অনুষ্ঠানত টাই পৰম্পৰা ৰক্ষা কৰি কেইবাজনো পুৰোহিতৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন, নিউজ 24 অসম। যিমানবোৰ প্ৰসাদ আছে, ৰংঘৰ কাৰেংঘৰকে ধৰি বা বিভিন্ন পুখুৰী দল দেৱালয় সকলো সৰ্বাংগ সুন্দৰ কৰিব লাগিছিল। আনকি অতি আশ্চৰ্যজনকভাৱে এইবোৰ জৰীপ হোৱা নাই, কিমান মাটি বেদখল হৈ আছে, উচ্ছেদ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই যিটো চৰকাৰৰ যিটো চিন্তা, যিটো নীতি, এইটোৱে আচলতে কেতিয়াও আচলতে ভাল নীতি নহয়। তেওঁলোকে আচলতে প্ৰকৃতাৰ্থত এই আমাৰ উপৰি পুৰুষসকলক তেওঁলোকে সন্মান জনাব পৰা নাই। আজি এই অসম দিৱসৰ পবিত্ৰ ক্ষণত আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, যদিহে প্ৰকৃতাৰ্থত আমাৰ উপৰি পুৰুষসকলক প্ৰকৃত শ্ৰদ্ধা জনাব খোজে, তেতিয়াহ'লে তেওঁ এৰি থৈ যোৱা এই ৰাজধানী, ইয়াৰ চাৰিওফালে সমীপত থকা কীৰ্তিচিহ্ন, এই সমলসমূহক সৰ্বাংগ সুন্দৰকৈ গঢ়ি তোলক। বিশেষকৈ এই মৈদামটো, স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো অতি সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিব লাগে। এইটো এটা জাতীয় দায়িত্ব, এইটো এটা চৰকাৰসমূহৰ জাতিটোৰ প্ৰতি